নমস্কাৰ, মই যাদৱ গগৈয়ে আপোনালোকলৈ স্বাগতম জনাই আমি আহি বৰ্তমান হাবুং জেগাডোখৰত উপস্থিত হৈছোঁহি আৰু অলপমান গ'লে আমি হাবুং পামগৈ। আপোনালোকে এই ৰাস্তাটোতে গ'লে হাবুং অলপ আগতে হাবুং পাবগৈ। হাবুং যিখন কি চাওলুং চুকাফাৰে দ্বিতীয় ৰাজধানী পাতিছিলে আজোহা গাঁও এইখন কহানৈ পাৰত হাবুং জেগাডোখৰ হাবুং নামেৰে চাওলুং চুকাফাই দ্বিতীয় ৰাজধানী সিদিনা পাতিছিলে। সেই হাবুং জেগাডোখৰলৈ আমি এতিয়া বৰ্তমান গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। বৰ্তমান এতিয়া আমি আহি হাবুং পালোহি। এইখন চক গেটখন আমি হাবুং। এতিয়া এই গেটখনৰ ভিতৰেদি আমি ভিতৰলৈ সোমাই যাম। এই গোহাৰিখনত লিখা আছে চাই লওক আপোনালোকে। আমি এতিয়া ব'লক ভিতৰলৈ যাওঁ। এয়া বৰ্তমান আমি ভিতৰত ইয়াত কাম চলি আছে। ভিতৰত এইবিলাক দেখাম। এইটো পিছৰ ছাইডত, এইটো আগফালে ধুনীয়াকৈ বনাইছে। ধুনীয়া মানে সুন্দৰকৈ একদম সকলোবিলাক টাইলছ লগাই পিনে বনাইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধায়ক ৰণোজ পেগু ডাঙৰীয়াই 2.46 কোটি টকা আগবঢ়াইছে। এয়া কেমেৰা কৰাত, ফটো মৰাত, ভিডিঅ' বনোৱাত উস্তাদ। কি সুন্দৰকৈ বনাইছে, মানে অতি মনোমোহা। আপোনালোকেও যদি সময় সুবিধা পায় আহক হাবুং এডোখৰ ভিতৰুৱা জেগালৈ। আপোনালোকে আহি ভাল পাব। ইমান এটা সুন্দৰ পৰিৱেশ। এই বৰ্তমান বনাই আছে, বনাই কমপ্লিট হোৱা নাই। 28 তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি উদ্বোধনী কৰিব। সিদিনালৈ বৰ্তমান সকলো বনাই কমপ্লিট কৰিব লাগিব বুলি কৈছে কাম কৰি থকা ব্যক্তিকেইজনে। গতিকে পটাপট মুঠতে বনাই আছে আৰু পূৰা জলদা পূৰা কামবিলাক আৰম্ভ কৰিছে। এইটো বৰ্তমান কমপ্লিট হৈ গৈছে আৰু বহুত বাকী আছে। ভিতৰত এতিয়া দেখাম আপোনালোকক। ভিতৰত চাব, ভিতৰত কেনেধৰণে কাম কৰি আছে কৰ্মকৰ্তাবিলাকে। ইয়া চাওক, এতিয়া এই ভিতৰলৈ যাম। ভিতৰত এতিয়া ৰং বহুত কিবাকিবি কাম, মানে এতিয়া প্ৰায়বিলাক ৰঙৰ কামেই বাকী আছে। ৰং কৰি এদাই হোৱা নাই এতিয়ালৈকে। বলক এইবিলাক চাওক, ওপৰত পেইণ্টিং কৰি আছে। এতিয়া এইবিলাক কৰি আছে। এতিয়া এইটো ভিতৰত কৰি আছে। এইটো ভিতৰত এইবিলাক চাওক, ভিতৰত পূৰা পেইণ্টিং কাম কৰি আছে। এতিয়া এইবিলাক কৰি আছে। এইফালে ভিতৰত এইবোৰ চফা কৰিবলৈ আছে। এইবিলাক খিৰিকীত ৰং দি আছে। এইবিলাকো মূৰ্তিবিলাকো মানে পক্ষীজনী এইজনী মানে কি পক্ষী হয়, এটা ধনেশ পক্ষী নেকি। এইবোৰ ৰং পেইণ্টিং কৰিবলৈ আছে। ভাল লাগে, চাই ভাল লাগে, আহি ভাল লাগে। ৰাস্তাটো ইমান সুন্দৰ, মানে একা বেকা ৰাস্তা। বা এতিয়া এই গেটেদি আমি বাহিৰলৈ যাম। তাৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 28 তাৰিখে আহিবলৈ ইয়াত পেণ্ডেল বনাই আছে। চক কি মুঠতে আয়োজন কৰিছে 28 তাৰিখলৈ। এইবিলাক চক বাঁহেৰে ইত্যাদি পেণ্ডেলবিলাক আনিছে আৰু ধুনীয়াকৈ ইয়াত বনাব। আপোনালোকে যদি 28 তাৰিখে আহে হাবুঙলৈ, হাবুঙক আপোনালোকে এইটো ধুনীয়াকৈ সজাই দিব। তেতিয়া আপোনালোকে চাবলৈ পাব ভাল ধৰণে। আমি আগতীয়াকৈ আহিলোঁ। আমি 28 তাৰিখে যদি অহাহেঁতেন ইয়াত বহুত মানুহ সমাগম হ'লহেঁতেন, বহুত মানুহ আহিলেহেঁতেন। তেতিয়া আমি আৰু ধুনীয়াকৈ লাইটিং চাইটিং দিয়াত ধুনীয়াকৈ সজাই পেলালেহেঁতেন। সকলোবিলাক আমি চাবলৈ পালোঁহেঁতেন। এতিয়া আগতীয়াকৈ আহিলোঁ, আগতীয়াকৈ আমি উপভোগ কৰিলোঁ। হ'ব, আগতীয়াকৈ বা পিছতীয়াকৈ শিল বালি পেলাই থৈছে। আপোনালোকে চাই পাব কামবিলাক প্ৰায় কাম। আমি এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব।
ধন্যবাদ। জয় অসম। আপোনালোকে আহিব কিন্তু হাবুঙলৈ নাপাহৰিব।